সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী এইবাৰ সমালোচনাৰ সন্মুখীন হৈছে আছুৰ যোৰহাট জিলা সম্পাদকক জন্তুৰ লগত তুলনা কৰি। এটা ব্যক্তিগত খণ্ডৰ সংবাদ মাধ্যমত আছুৰ যোৰহাট জিলা সম্পাদক জিতু নৌৰক সমালোচনা কৰিবলৈ গৈ দুবিধ জন্তু বুলি আখ্যা দিয়ে। নাগালেণ্ড সম্পৰ্কে সৰব হৈ ভিন্ন কাৰ্যপন্থা লৈ থকা আছুৰ সম্পাদকগৰাকীক এইদৰে গণমাধ্যমত সমালোচনা কৰা কাৰ্যক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে টিয়কত। আজি দুপৰীয়া প্ৰায় দিনৰ 2 বজাত বিধায়কগৰাকীৰ বিৰুদ্ধে টিয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিক্ৰম দাসৰ নেতৃত্বত প্ৰায় অৰ্ধশতাধিক আছু কৰ্মীয়ে জগদুৱাৰ তিনিআলিত পথ অৱৰোধ কৰি বিধায়কগৰাকীৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। টিয়কৰ পৰা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে পৰহি এটা নিউজ চেনেলত তেওঁ কি বুলি কয় আপোনাৰ নিউজ চেনেলত কৈছে যে সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিৰ সাধাৰণ সম্পাদক জিতু নেওগ গৰু গাহৰি। তেওঁক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, যোৱা 10 বছৰে তেওঁতো শাসনত আছিলে, সেইটো সময়ত অসম আৰু নাগালেণ্ডৰ সমস্যা কিন্তু স্থায়ী সমাধান কৰাৰ ক্ষেত্ৰত তেওঁ কোনো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা নগ'ল। তাৰ পাছত জিতু নেওগে আপোনাৰ সেইটো দখাই দিয়াৰ পাছত আপোনাৰ কিয় আজি চকু পৰিছে জিতু নেওগ দেৱক যে আপুনি গৰু গাহৰিৰ লগত তুলনা কৰিছে। মই আপোনাক প্ৰশ্ন কৰিব বিচাৰিছোঁ, অকৰ্মণ্য আৰু পদাৰ্থ চৰিত্ৰটো আপুনি ঢাকিবৰ কাৰণেই নেকি আপুনি এই আপোনালোকে যিটো চৰিত্ৰ দেখাইছে সেইটো অগণতান্ত্ৰিক। আৰু আমি ক'ব বিচাৰিছোঁ, অসম আৰু নাগালেণ্ডৰ সমস্যাক লৈ সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই মৰিয়নি প্ৰতিবাদ কৰিছে আৰু বিভিন্ন কাৰ্যসূচী লৈছে। তাৰ পাছত ৰূপজ্যোতি কুৰ্মীয়ে যিটো চৰিত্ৰ দাঙি ধৰিলে অতি লজ্জাজনক। এই গণতান্ত্ৰিক এখন দেশৰ কাৰণে অতি লজ্জিত বিষয়। অগণতান্ত্ৰিক যিটো ভাষ্য ৰাখিলে তেওঁক আমি তীব্ৰ গৰিহণা দিছোঁ আৰু ভৱিষ্যতে সকীয়াই থৈছোঁ যাতে ৰূপজ্যোতি কুৰ্মীয়ে এনেকুৱা ভাষণ, এনেকুৱা TRP লাভত দিয়া মন্তব্যৰ পৰা বিৰত থাকক, অন্যথা সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই গণতান্ত্ৰিক নহয় অগণতান্ত্ৰিক পদ্ধতিও ল'বলৈ কিন্তু সাজু আছোঁ।